আমি কিয় এটা কম দামত গাহৰি বিকিব নোৱাৰোঁ। অসমত জেনেৰেলি এটা ভাল পোৱালি 12-13 কেজি চাইজৰ কিনিম বুলি ভাবিলে 6,000 টকা লয় আৰু এটা ভাল পোৱালিক 1 কুইণ্টেল হ'বলৈ প্ৰায় 3 কুইণ্টেল দানা খুৱাবলগীয়া হয়, যাৰ মাৰ্কেট প্ৰাইচ প্ৰায় 11,000 টকা আৰু 500 টকা মেডিচিন বা ডিৱাৰ্মিঙৰ খৰচ সকলো মিলাই চালে দেখা যায় প্ৰায় 17,500 টকাত এটা পোৱালি 1 কুইণ্টেলত ৰেডি হয় আৰু 1 কুইণ্টেল গাহৰি পোৱালি এটা বেপাৰীয়ে দিব বিচাৰে মাত্ৰ 20,000 টকা বা 21,000 টকা। এতিয়া নিজে ভাবক আমি 20,000 বা 21,000 টকাত কেনেকৈ দিব পাৰোঁ। 17,500 টকা খৰচ কৰি গাহৰিটো পুহিলোঁ আৰু নিজৰ কষ্ট ফাৰ্মখন বনোৱা খৰচ আছিল। গতিকে আমি প্ৰতিটো অংশতে অলপ অলপ যদি কমাব পাৰোঁ তেতিয়া অলপমান কমাব দিব পাৰি। যেনে ধৰক পোৱালিটো যদি আমি 500 পৰা 5,500 ল'ব পাৰোঁ, দানাত যদি অলপমান মিক্স কৰি পিনি নিজে সিজাই খুৱাই পিনি 9,000 মান টকাত ৰেডি কৰিব পাৰোঁ আৰু বিক্ৰী কৰোঁতেও যদি আমি অলপমান ভাল মাৰ্কেটত বা মানুহৰ লগত ৰিলেশ্যন বনাই পিনি কাটিং কৰাই পিনি বিকিব পাৰোঁ তাত 2,000 মান, তেতিয়া তাৰমানে অন্ততঃ 23-24,000 টকা এটা যদি পাই যাওঁ আৰু গাহৰিটো যদি প্ৰডাক্ট কৰোঁতে প্ৰায় 16,000 মান টকাৰ ভিতৰত যদি আমি ৰেডি কৰিব পাৰোঁ তেতিয়া এটা ভাল লাভ হ'ব বুলি মই ভাবোঁ।